অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নিজৰ টুইটাৰ একাউণ্টৰ যোগেদি তেওঁ লিখিছে যে সেল্ফ ডিক্লাৰেশ্যনৰ যোগেদি কোনো প্ৰায়ৰ পাৰমিশ্যন নোলোৱাকৈ 3 বছৰলৈকে ইয়াত নতুনকৈ উদ্যোগ স্থাপনৰ কাৰণে এটা ৰাস্তা মুকলি কৰি দিয়া বা উদ্যোগ স্থাপন কৰিব পাৰে এই কথাটো লিখিছে আৰু এটা অৰ্ডিনেন্স বা অধ্যাদেশ আনি পেলাই অসম চৰকাৰে এই ৰাস্তাটো মুকলি কৰি দিয়া বুলি কৈছে। নিখিল বড়ো ছাত্ৰ সন্থা আমি উদ্যোগ প্ৰতিষ্ঠানৰ বিৰোধী আমি নহয় বা আমি উন্নয়ন বিৰোধী নহয়। আমি নতুন উদ্যোগ আমি ওয়েলকাম জনাওঁ বা উন্নয়নো আমি ওয়েলকাম জনাওঁ, কিন্তু এই অসমৰ যি খিলঞ্জীয়া মানুহৰ যি ভূমি আছে বা ট্ৰাইবেল বেলেন ব্লক যি ভূমি আছে এইটো আজিলৈকে সুৰক্ষিত নহয় আৰু যাৰ কাৰণে হৰিশংকৰ ব্ৰহ্মৰ কমিটি যি লেণ্ড প্ৰটেকশ্যন কমিটি গঠন কৰি দিয়া হৈছিল, ৰাজ্য চৰকাৰৰ ইয়াৰ প্ৰতিবেদন দাখিল কৰা হৈছে বা দিয়া হৈছে। তো ইয়াৰ অধীনত মানে আমাৰ যিখিনি ভূমি এই ভূমিখিনি সুৰক্ষিত কৰাৰ কাৰণে আমি আহ্বান জনাই আহিছোঁ। আৰু এই সময়ত অসমৰ বাণিজ্য মন্ত্ৰী বা উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যি অৰ্ডিনেন্সৰ কথা যি তেওঁলোক উল্লেখ কৰিছে সেই অৰ্ডিনেন্সটো অসমৰ ৰাইজক তেওঁলোকে মুকলিকৈ জনোৱা উচিত বা এইটো ভালকৈ জনাব লাগে। এতিয়ালৈকে আমি এইটো বিতংভাৱে হোৱাইট পেপাৰ আমি দেখা নাই। তো এইটোলৈ আমাৰ সন্দেহ আছে আৰু আমাৰ ভয় আছে। তো কোনো এটা ইণ্ডাষ্ট্ৰিয়েলিষ্ট বা উদ্যোগ স্থাপনৰ কাৰণে যদি খেতি পথাৰ বা ট্ৰাইবেল বেলেন ব্লক বা খিলঞ্জীয়াৰ ভূমি যদি কাঢ়ি লোৱা হয় তেতিয়াহ'লে এই অঞ্চলত এটা বৃহৎ মানে ক্ষতি হ'ব বা এই অঞ্চলত বৃহৎ এটা ক্ৰাইচিছ হ'ব। তো ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থা সেই অৰ্ডিনেন্সটো আমি কেতিয়াও ছাপৰ্ট কৰিব নোৱাৰোঁ, আমি এইটো অপ'জ কৰোঁ। আৰু ইয়াৰ কাৰণে আমি অপ'জ কৰোঁ কিয়নো এই অৰ্ডিনেন্সত আচলতে কি আছে ভিতৰত সেই কথাটো এতিয়ালৈকে ৰাজ্য চৰকাৰে আমাক ভালকৈ জনোৱা হোৱা নাই। তো এই অৰ্ডিনেন্সৰ যোগেদি যিহেতু উদ্যোগ মন্ত্ৰীয়ে লিখিছে যে 3 বছৰৰ কাৰণে কোনো পাৰমিশ্যন নোলোৱাকৈ সেল্ফ ডিক্লাৰেশ্যন দিয়ে কোনো এটা ভূমি বা মাটি তেওঁলোকে ইচ্ছাকৃতভাৱে বা ইচ্ছা কৰিয়ে মানে ল'ব পাৰিব, সেই কথাটোলৈ আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ যিখিনি কেবিনেট মন্ত্ৰী আছে, আমি আহ্বান জনাব বিচাৰিছোঁ অসম চৰকাৰক যে এই যে অৰ্ডিনেন্স এই অৰ্ডিনেন্সলৈ আপোনালোকে গভীৰভাৱে বিশ্লেষণ কৰক। আৰু আমি দাবী জনাইছোঁ যে তেওঁলোকে এইটো মনচুন বা এই যি ছামাৰ ছেশ্যনৰ যি অধিৱেশন আছে এছেম্বলিৰ তাতে এটা বিল আনি আলোচনা বিলোচনা কৰি পজিটিভ নেগেটিভ ৰাইজৰ মতামত বা এছেম্বলিৰ মানে MLA সকলৰ মতামত লৈ পেলাই অসমৰ ৰাইজৰ খিলঞ্জীয়া ৰাইজৰ বা জনজাতি বেষ্টনী ভূমি কোনো ক্ষতি নোহোৱাকৈ যাতে উদ্যোগ স্থাপন কৰাৰ এটা ৰাস্তা মুকলি কৰি দিয়ে। কাৰণ এনেকুৱা অৰ্ডিনেন্সৰ যোগেদি এটা মাৰাত্মক এটা সিদ্ধান্ত লৈ পেলাই কাৰোবাৰ মাটি কাঢ়ি লোৱাটো আমি কেতিয়াও এইটো আমি মানি ল'ব নোৱাৰোঁ। তো ইয়াৰ কাৰণে অসম চৰকাৰক আমি আহ্বান জনাইছোঁ সকলো কাম যাতে সুস্থিৰভাৱে তেওঁলোকে সিদ্ধান্ত লয় আৰু এই গোটেই কথাটো যাতে অসম চৰকাৰে ৰাইজক জনায় আৰু আহি থকা সময়ত যাতে উদ্যোগ স্থাপনৰ নামত কাৰো ভূমি জবৰদস্তিকৈ যাতে কাঢ়ি লোৱা নহয় সেই কথা আমি দাবী জনাইছোঁ। আৰু আমাৰ ফৰেষ্ট অঞ্চলৰ যিখিনি ভূমি এতিয়াও মাটি পট্টা পোৱা নাই, আমি দাবী জনাই আহিছিলোঁ যে জনজাতিসকল বা ফৰেষ্ট ডুৱেলাৰ্ছসকল এতিয়াও ভূমি পট্টা পোৱা নাই। শোণিতপুৰ বিশ্বনাথত এতিয়াও আজি তাৰিখত কাকি বা গোলাঘাট অঞ্চলত এতিয়াও বা BTC অঞ্চলতো বহুখিনি মানে আমাৰ জনজাতি বা ফৰেষ্ট ডুৱেলাৰ্ছ লোক তেওঁলোকে ভূমি পট্টা পোৱা নাই। তো এই কাম শীঘ্ৰে কৰিব লাগিব বুলি আমি অসম চৰকাৰক দাবী জনাই আহিছোঁ, আলোচনাও কৰিছোঁ, তেওঁলোকে প্ৰতিশ্ৰুতিও দিছোঁ, কিন্তু কামখিনি হৈ উঠা নাই। তো ইয়াৰ কাৰণে ভূমিহীন মানুহক ভূমি দিয়া বা জনজাতিসকলৰ বা ফৰেষ্ট ডুৱেলাৰ্ছক ফৰেষ্ট ৰাইট অধীনত ভূমি পট্টা প্ৰদান কৰা সেই কাম অতি শীঘ্ৰে অসম চৰকাৰে কৰিব লাগে। আৰু ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ।